সকলোকে a very good morning to everyone আৰু আপোনালোকক মাতা দৰে আপোনালোকে আহবাবে আপোনালোকক ধন্যবাদ দিছো আজি কিছু কথালৈ আমি আপোনালোকক মাতিছো মোৰ লগত আছে আমাৰ এক্স এমএলএ আৰু আমাৰ ডিস্ট্ৰিক্ট বিপি জগত সিং ইংতি আৰু আমাৰ মোৰ লেফট সাইডত আছে আমাৰ মোহন ৰংপি West Karbi Anglong spokesperson হিসাবে আছে দুইটা ডিস্ট্রিক্টে আছে আজি আৰু অলরেডি আমার West Karbi Anglong ডিস্ট্রিক্ট প্রেসিডেন্টে একটা অনুমতি দিছে যে আমার প্রেস মিটত থাকিবৰ কাৰণে আজি বিশেষ কথাটো এটো হল আজি কিছুদিন আগৰ পৰা নানা ধৰণৰ যিকিটা প্ৰয়োজন নাছিলে সমাজত এইবিলাক ভিডিও নানা ধৰণৰ সার্কুলেট হৈছে আৰু বহুত মানুহে মোকো সুধিছে যে এইবিলাক বিষয়ে আপুনি কি কয় মইতো গাঁৱতে আছিলো তাৰপিছত আমাৰ মহিলাসকলে আমাৰ মিডিয়া চেয়াৰপাৰসন সকলে অলৰেডি প্ৰটেষ্ট কৰিছে কংগ্ৰেছ ফালৰ পৰা যিটো ষ্টেণ্ড আমি সদায় সেইবিলাক পক্ষত নাথাকো we are completely against such heinous things in our society আৰু আমি as a Congress party নানা ধৰণৰ বহুত কথা আপোনালোকৰ মাজত ইয়াত ডিস্ট্রিক্টে হওক গুৱাহাটীত গৈও আমি বহুত কথা কৈছো তুলিৰামকো কৈছো যে আপুনি কিছুমান বস্তু বন্ধ কৰক কাৰাপশন বিষয়ে আমি কৈছো এইবিলাক বন্ধ কৰক এইবিলাক ভাল নহয় আহা দিন নানা ধৰণৰ রেজাল্ট যেটো হব এটো বেয়া হব আমি কৈ আছো বিদেৱ সিং ইংলেঙৰ যেটো কথা ফার্স্ট অফ অল আমি এটো নিন্দা কৰিছো in a decent society such things should have not occurred it is completely condemnable আৰু আমাৰ উঠি অহা নিউ জেনাৰেশনৰ কাৰণে it is not a good example মোৰ ফালৰ পৰা এটোই ক আমাৰ ফালৰ পৰা the crime is same যি মানুহ ক্রাইম কৰিছে কমিট কৰিছে এটো একটা ক্রাইম যি সকলে ভিডিওটো ইমান কিবা রিলিজ কৰিছে এটো ক্রাইম কাৰণ আমাৰ সমাজৰ কাৰণে এটো এফেক্ট হৈছে এম্পায়াৰ হৈছে এইবিলাক যেটো ঘটিব নালাগে এইবিলাক ঘটনা ঘটিছে আৰু এক সাইডৰ পৰা আমি কম ইয়াৰ আগতো আমি নানা ধৰণৰ কাৰাপশনৰ কথা কৈছে ফৰেষ্টৰ কাৰাপশনৰ কথা 290 crores যিমানে যি হওক যিয়ে ভিডিও হওক যিয়ে নানা ধৰণৰ কিবা অভিযোগ হওক কিন্তু আমাৰ মেইন উদ্দেশ্যকিটা হিতুৰ পৰা আমি ফালি নাযাওঁ we are not going to keep aside those issues we have been highlighted so long 290 crores ফৰেষ্টৰ কাৰাপশনৰ কথা আজিলৈকে আমাক একো কথা নকলে ইয়াৰ পিছত আৰু কেভিৱাই ইয়াৰলি 200 crores or 100 crore যেটো কিছু মানুহে ওয়াচাৰত চুৰি নামাৰা কাৰণে ইহঁতক চাকৰি ফটককে ৰিলিজ কৰি দিয়া এইবিলাক উত্তৰ আমি কিতাপ পাম যেটো সব তুলিৰাম ৰহাঙে আমাক দিব লাগে ইয়াৰ পিছত পানী মাৰা কথাটো যোৱাকালিও তাৰ পৰা ফোন আহিছে যে এটা বন্ধ হ'ব নহয় আৰু বেছিয়ে হৈছে অপাৰেশন এক্সটেন্সিভলি হৈ আছে বেছি হৈ আছে তাৰ পৰা মানুহ আমাক কৈ আছে আৰু আগৰ পৰা আমি মাতি আহিছো ফৰ লাইনৰ কেলেংকাৰী কথা এইবিলাক সব জড়িত আছে তাৰপিছত আমি যেটো কৈছে আম্বানি আন্দানি ইমান মাটি দিছে গডৰেজৰ পইচা নানা ধৰণৰ মাটি বিক্ৰী কৰা এইবিলাক ক'ত আছে ইমান আমি কোৱেশ্চন সুধিছো ইমান প্ৰশ্ন কৰিছো এইবিলাক উত্তৰ নিদি নানা ধৰণৰ কিবা কিবি নোহোৱা এইবিলাক কথা লৈ আনে মেঘালয় গিভ এণ্ড টেকৰ কথা আমি কৈছো মেঘালয় নাগালেণ্ডৰ বৰ্ডাৰ এটো ডাঙৰ ইস্যু ধন চুৰি ৰিজাৰ্ভৰ কথা তুলিৰাম নহয় আপুনি শুনি থাকক এইবিলাক বস্তু অলপ ধ্যান দিয়ক আউট অফ কনটেক্সট এটো বিলাক কৈ লাভ নাই আৰু কাউন্সিলত যে
যিকেইটা এক্স গ্ৰেচিয়াৰ পইচা MOSৰ পইচা এক্স গ্ৰেচিয়াক দিব লাগে সেইবিলাক দিয়া নাই সেইবিলাক পইচাটো ক'ত গৈছে নন পেমেন্ট অফ কন্ট্ৰেক্টাৰ কোনো পেমেন্ট নাই আউটকামটো আজি কি হৈছে নেপোটিজম এনেকা হৈছে যে সব ডিপাৰ্টমেন্টত ইমান নেপোটিজম হৈছে ওভাৰলেপিং হৈছে ফেভৰিটিজম হৈছে এইবিলাক কথাটো আমাৰ মোহন ৰংপি ডাঙৰীয়া সেইদিনা ৱেষ্ট কাৰ্বি আংলং প্ৰেছ মিট দিছে এইবিলাক উত্তৰ আজিলৈকে দিবলৈ কিবা সাহস নাই সেইবিলাক টকা পইচাৰে এইবিলাক ঘটনা হৈ আছে আৰু আমি যিটো পাইছো আমি যিটো দেখিছো গোটেই বজাৰত সেইদিনা আপোনালোকে প্ৰশ্ন কৰিছে মইতো ভাবিছো নিজিত ক্ৰ'ৰ কথা আপোনালোকে কিয় ইমান মুখ সুধি আছে মইতো চিন্তা কৰি পেলাই পিছতে গম পাইছো নিজিত ক্ৰ'ৰ বোলে এইটো স্পেচিয়েল অফিচাৰ তুলিৰামৰ সকলো কাম যিমান টকা পইচা 30 ডিপাৰ্টমেন্ট যিমানটো ফৰেষ্টৰ 290 crores বোলে পইচাটো তাতে যায় তাতে গৈ বোলে সেইবিলাক পইচা ক'ত যায় ডিসপাৰ্স হয় মহন্তিছৰ তাত পৰা বেলেগ মানুহৰ তাত ল'ব যায় তাত যি মানুহকেইটা ডিগনিফাইড মানুহকেইটা যোনে তাৰ প্ৰেষ্টিজ ৰক্ষা কৰিব খোজে সেইবিলাক মানুহ নাযায় কোনোবা বিজেপি আহিব আমিতো তাত যোৱা নাই নহয় প্ৰেষ্টিজৰ কথা আছে তাতনো কেনেকা যায় আমি XM হয় আমি MEC হয় এনেকা ধৰণৰ অভিযোগ আমাৰ তাত আছে সেইটো কাৰণে সেইবিলাক চিন্তা কৰিবলগীয়া কথা আছে এই ইটা যি কথাবোৰ আহিছে মই কিয় সেইবিলাক ক'বলগীয়া আছে all this corruption monies are linked to all this viral video মই একটা কথা কম আজি এইটো নতুন কথা নহয় বিৰাজ সিং ইংলেঙৰ কথাটো আগত নাছিলে নেকি অমৰ টিছৰ কথা নানা ধৰণৰ কথা ওলাই দৰসিং ৰংহাং কথা নানা ধৰণৰ কথা ওলাই আৰু সেই অফিচাৰ কেইটা কাৰ আছে এই হুৰুমুৰা কথা আমি নকওঁ বহুত মানুহে জড়িত হয় কিন্তু আটাইতকৈ চপ্ৰা ইয়াতে কি হৈছে কথাটো পইচাৰ লেনদেনৰ কথা আহিছে those who are able to pay huge sum of money those issues are being buried through by the power of money আৰু এই তুলিৰাম ৰংহাং এইটো বস্তু ক্লেৰিফাই দিব লাগে এই কথাটো আজি ওলাই নাহিলে হয় this thing will have not come up যদি মৰ্নিং টিপিৰ কথা যদি আগত সমাপ্ত কৰি দিয়ে it's all linked to মৰ্নিং টিপি ফৰেষ্টৰ কাৰাপচনৰ কথা চাকৰি কথা লৈ এইটো ওলাইছে মৰ্নিং টিপিৰ যিটো আমাৰ গাংবৰা সকলেওতো আপত্তি কৰি আছে অভিযোগ কিবা কিবি আনি আছে ইয়াতো পইচা খুজি কথাই আছে so the whole game is all about money এই মানি কেইটা কি হৈছে আমি আমাৰ এই ল'ৰা ছোৱালী কেইটা ক'তনো যাব টকা পইচা নাই জব নাই কাম নাই একো কৰিব কাৰণেতো নিদিয়ে পাব্লিকৰ হাতত পইচা নাই একো ক্ষেত্ৰতে এই বিজেপি চৰকাৰে প্ৰায়োৰিটি দিয়া নাই ইম্পৰ্টেণ্ট এইটো কাৰণে কিছুমান ইয়াত পইণ্ট আছে মোৰ যে সেইবিলাক হ'ব লগীয়া কথাটো কি হৈছে পইচা কেইটা পাব্লিক হাতত নোযোৱা monies are in the hand of a few people they are handling আৰু সেই যিকেইটা হাতত পইচা আছে বেয়া মানুহকেইটা হাতত থকাৰ কাৰণে এইবিলাক মিছ ইউজ কৰিছে সোসাইটি ইয়াত আৰু সেইবিলাক গোটেই কথা মই আজি বেছি ক'বলগীয়া নাই এই গোটেই কথা যদি আমি ৰেপ আপ কৰে আমি যদি সামৰিব খোজে একটা কথাটো ইয়াত লিংক আছে সেইবিলাক কথা খালি বিজেপিৰ তাত কিয় ইমান আমি মানুহ না সোনকালে আমি পাহৰি যায় কি কথা পাহৰিছে আৰম্ভণি যেতিয়া CM তুলিৰাম ৰংহাং বিজেপি যিদিনা সোমাইছে তাতে নাৰী কেলেংকাৰীৰ কথা আছে তাত নাৰী কেলেংকাৰীৰ কথা আছে তাত ছোৱালী এজনীয়ে অভিযোগ দিছে এই টেলিগ্ৰাফৰ অনলাইন হিটোতে আছে the whole thing is here ইয়াতে কেনেকা হেতু তুলিৰাম ৰংহাঙে পক্সো কেছটো আজি পক্সো কেছটো কেনেকা হেতু চুপচাপ আছে why he is not being arrested এইটো কোনবা এডাল এইটো একটা ভিডিও ওলাই দিছে এইটো পক্সো কেছ হয় ইয়াত কিমান নম্বৰ আছে কেছটো দিব পাৰে অলপ লগাই দিছো মৰ্নিং টিপিৰ জব স্কেমৰ কথা পৰা মথুনি এইটো লিংক কৰাই আছো তো ইয়াত একটা আকৌ অভিযোগ আছে দে এটা লেটেষ্ট যিটো হৈ আছে
মোৰ নিংটিৰ কথাটো সেইটো আছে জব স্কেমৰ ইয়াত লগতে যিটো এতিয়া বজাৰত যিটো মানুহে কথা কৈ আছে যে ইমান দাম চাকৰি আমি কেনেকা আমি চাকৰি পাম জীৱনত আমি চাকৰি আৰু নাপাম বুলি কৈছে ইয়াত কৈছে কি কাচি তেৰণ পি তুলিৰামৰ মিছেছ আৰু তাৰ যিটো অঞ্চন তেৰণ মিছেছৰ ভাই সিহঁতি বোলে থাৰ্ড গ্ৰেডৰ বোলে চাকৰি বোলে কি কয় ফৰ্থ গ্ৰেডত 7-9 লাখ লৈকে পইচা লৈ আছে বুলি কৈছে ৰাইজে কৈ আছে থাৰ্ড গ্ৰেডত 14-18 লাখ লৈ আছে বুলি কৈছে আৰু এতিয়া কাউন্সিলত বোলে কোনোবা ৰংভাৰ কেচিয়াৰ চিনিয়ৰ আছে বোলে 10% চেকৰ এগেইনষ্টত বোলে পইচা লৈ আছে কিন্তু আপোনালোকে অলপ তদন্ত কৰক আপোনালোকে গ'লেও কিবা বেপাৰী হিচাপ যদি যায় আপোনালোকেও ধৰিব পাৰিব এইটো এই অৱস্থাত বোলে এতিয়া কাউন্সিলত সেইটো হৈ আছে এইবিলাক ল'ৰা ছোৱালী সেইবিলাক কাম জাম টকা পইচা নাথাকাৰ কাৰণে মই ভাবিছো সেইবিলাকত লিপ্ত হৈ আছে সেইটোৱে এটা চেহেৰা আহি আছে লাহে লাহে সেইটো বিষয়ে কি ক'ব আপোনালোকে কেনেকুৱা কি ক'ব বিচাৰে গোটেই মেটাৰটো কাৰণ দিনে দিনে আমি বেলেগ বেলেগ লাইনটো দেখি আছো সিহঁতৰ মাজত ইন বিটুইন এমং দেম যি কাৰণ থাকক যে বিজেপি যিটো নাৰা বৃত্তি পাৰা বৃত্তি পাইছ সেইটো নাই আৰু সিহঁতৰ ভিতৰত যিয়ে কনস্পিৰেচি থাকক আমি সেইটো কনডেম কৰিছো you have not shown BJP as a whole has not shown any good example to the society whether it be in the case of corruption whether it be in the case of molestation যিয়ে ক্ষেত্ৰত হওক যিয়ে কালিংকাৰী হওক এই কথাটো আটাইতকৈ আমি কনডেম কৰিছো because such a heinous picture objectionable picture a video that you have released it in the public domain এইটোৱে কথা মই এটা পিআইএল মই ফাইল কৰিছিলো সেইটো ডিটেইলছ জানিবলৈ হলে এটা কাম কৰিব পাৰে আপোনালোকে এই লিপচং ৰংফাৰ আৰু আংটং সুধিলে ভালকৈ গম পাব তেওঁলোকে মই দিয়া আগত পিআইএলটো সেম স্কিমৰ এগেইনষ্টত তেওঁলোকে মোৰ পিছত পিআইএল ফাইল কৰিছে তেওঁলোকে জানে মই পিআইএল অলৰেডি ফাইল কৰিলো কৰাৰ পিছত কি হ'ল মইতো যুঁজি আছো তাৰপিছত সিহঁতক মোৰ পিছতে পিআইএলটো ফাইল কৰিছে তাৰপিছত তেওঁলোকৰ ক্লিনচিট হৈ গ'ল তাৰমানে তেওঁলোকে ভালকৈ জানে গতিকে এই কেছটো সেইটো তেওঁলোকৰ এই কিবা এই ক্লিনচিটটো বেছ কৰি পেলাই মোৰ পিআইএলটো স্থগিত কৰি দিছে মই ভাবো এইকাৰণে এতিয়া 12.5 কোটি টকা আছিলে তিনিটা দ্বিতীয় বৰ্ষ irrigation AIB only at a one central fund accelerated irrigation benefit program that ডাঙৰ যদি কাৰ্যক্ৰমত সবতকৈ ডাঙৰ ঘটনা যদি হৈছে দুৰ্নীতি হৈছে যদি সেই 12.5 কোটি টকাৰ দুৰ্নীতি এটা কেন্দ্ৰীয় আঁচনি তিনিটা দ্বিতীয় বৰ্ষ ফাইনেন্সিয়েল ইয়াৰ গতিকে মই সেইটো মোকো অভিযোগ দি আছে মানুহবিলাক কৈছে তেওঁ মানে কেছটো কিবা কৰি দিছে টকা খাই লৈছে মনে মনে থাকিব মোৰ কেছটো ডিসপোজ কৰা তেনেকৈ ডিসপোজ কৰি দিছে ডিসপোজ টোটালি ক্লিনচিট বুলি নহয় টোটালি ক্লিনচিট বুলি নহয় গতিকে এতিয়া যি ভাবিছো কাৰ্বিঙৰ যিমানে হাজাৰ হাজাৰ কোটি দুৰ্নীতিৰ কথা কওক এতিয়া যদি আমি অভিযোগ দিলে একশ্যন নলয় কিন্তু এটা কাৰ্বিঙৰ ৰাইজক আৰু আপোনালোকক এবাৰ কথা দিছো কংগ্ৰেছ চৰকাৰ আসাৰ লগে লগে 2 মাহৰ ভিতৰত জেলত যাব পাৰিব মানুহবিলাক সেই কথাটো তেওঁলোকে জানে আৰু 2 মাহৰ ভিতৰত কাউন্সিল ভংগ হৈ যাব এই কথাটো মুখ্যমন্ত্ৰী নিজেও জানে ভালকৈ গতিকে এতিয়া যি ভাবিছো আমি বহুত দুৰ্নীতিৰ তথ্য মজুত কৰি থৈ দিছো কম কিছুমান কথা আপোনালোকে নতুন কথা হ'ব পাৰে আপোনালোকৰ কাৰণে মোৰ কাৰণে নতুন কথা হৈ থকা নাই 1175 crore 94 lakh টকা already sanctioned হল MOS স্কিমৰ টকা MOS 1 103 স্কিমৰ এগেইনষ্টত এটাও একজন ব্যক্তিও কাৰ্বিআংলঙৰ বেলেগ মানুহে ইয়াত ঠিকা কৰিব পোৱা নাই আৰু ইউপিডিএছৰ যিটো কিবা MOS স্কিমৰ ফাণ্ডটো তেওঁলোকে 1 টকাও ঠিকা কৰিব পোৱা নাই এটা ডাঙৰ দুৰ্নীতি মই সব নিজে আমি ইনকোয়ারি কৰি থোৱা আছে কিন্তু দেখিছো ইয়াত অভিযোগ দি লাভ নাই এতিয়া
মই যিমান অভিযোগ দিছো তাৰমানে এতিয়া সব একো ইনকুৱাৰী নকৰে, একো নকৰে। গতিকে কংগ্ৰেছ আমাৰ চৰকাৰ অহাৰ লগে লগে আমি ইয়াৰ তদন্ত লগে লগে কৰিম। কাৰ্বি আংলঙৰ ৰাইজক আৰু এইটো কোনোবা দৰসিং ৰংফাৰ নেকি বুলি আছে, চাই লওক আপোনালোকে। এইটো মোকতো যিটো ক'ব আহিছে ৰাইজে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বুলি নানা ধৰণৰ কথাকেইটা লৈ আনি থাকেতো, সেইটোৱে।